আজি ৰাতিপুৱা শুই উঠি দেখিলো এইকেইটা মাছ পুৰা এতিয়া বনাই খোৱাৰহে কথা আৰু মুখ হাত ধুই ধুনীয়াকে চাহ একাপ খাই ললো। আজি মোৰ প্ৰিয় নিমকি আছিল। তাৰ পিছত দেখিলো আমাৰ সৰুৱে পিয়াজ কাটি আছে। মই বোলো তই মোৰ শত্ৰুৰ লগত কি কথা পাতি আছ? তাই ক'লে তোৰহে শত্ৰু, মোৰ আকৌ বন্ধু নহয়, ক এতিয়া কি ক। বাৰু তাই বন্ধুক মই একচেপ্ট কৰি ৰাতিপুৱা ডিমৰ সৈতে ভাত সাজ খাই এয়া ভিডিঅ'ৰ কাৰণে প্ৰস্তুতি। আজি পিছে আগৰ ক্লিপ কেইটাহে বনাই আছো, কাইলেহে মেইন ভাগ বনাম। পথাৰত আকৌ ৰোৱনী লাগি আছে নহয়, ঘৰত ঢেৰ কাম, সেইকাৰণে সময় কম হৈ গৈছে। দুপৰীয়া ভাত খাই পাছফালে আহি দেখিলো খুৰাই হাল বাই আছে। পিছে তাত বগলীৰ ঠাইত মানুহ আছে যে, সেই অংকটোকে বিচাৰি ময়ো পালোগৈ পথাৰ আৰু দেখিলো ইয়াত পুৰা মাছ ধৰি আছে। সম্ভৱ বাৰিষা হতে মাছবোৰ চাগে থাকি গ'ল, সেইবাবে হাল বাই দিওঁতে মাছে পুৰা পিন পান দিছে। কি ক'ম আৰু পানীত হাত দিলেই মাছ। ময়ো ধৰিলো। পিছে এয়া দেখিছেনে, আমি ধৰিছো। ধুনীয়াকে ধুই পখালি ওলোৱাই দিছো ডলাখনত। ভাতৰ থালিখনত একো নাথাকিলেও মাছটো থাকিবই আৰু। এইফালে গধূলি খালো ফুচকা আৰু বেড চপ। তাৰ পিছত গুলুক অকনমান পঢ়ুৱালো। তো আজিলৈ ইমানেই, বাই।